Good morning everyone. স্মৃতি অন্য এটি ব্লগলৈ সকলোকে জনাইছোঁ স্বাগতম। আজি দেওবাৰ আৰু দেওবাৰৰ ৰাতিপুৱাই পাপাই মই ওলাই আহিছোঁ যোৰহাটত থকা বৰভেটি নামঘৰলৈ বুলি। এই নামঘৰ ভাগ আপোনালোকক যে মই আজি অলপ হ'লেও দেখুৱাবলৈ পাম তাক সেইকাৰণে মোৰ খুবেই ভাল লাগিছে, কাৰণ এই নামঘৰ ভাগৰ বহুত বেছি মহত্ব আছে। যোৰহাটৰ সকলোৱে প্ৰায়ে চিনি পায়, গৈছেও চাগে, কিন্তু আজি মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আগতে গৈছোঁ যদি দেখুওৱা হোৱা নাই। এয়া নামঘৰৰ ওচৰৰ পৰাই আইতাৰ দোকানৰ পৰা আমি লৈছোঁ চাকি আৰু শৰাই লৈ আহিছোঁ দেই। শৰাই দিম বুলি আচলতে আহিছোঁ, শৰাই মই ঘৰৰ পৰাই লৈ আহিছোঁ। এতিয়া চাকি লৈ লৈছোঁ। নেকি এয়া নামঘৰ পাই গ'লোহি। নামঘৰৰ এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। এয়া নামঘৰৰ গেট দেখিছে ন? এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। নামঘৰলৈ যোৱা ৰাস্তাটো মই আপোনালোকক দেখাই দিছোঁ দেই। নামঘৰৰ ভিতৰ ভাগলৈ যোৱা ৰাস্তা ভাগ মই দেখাই দিছোঁ। চব কি ধুনীয়া পৰিৱেশ, গ্ৰীনি 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 গ্ৰীনি। এয়া আমি গৈ আছোঁ। মই আপোনালোকক দেখুৱাবৰ কাৰণেই দেখিছেনে ৰখি দিব লগা হ'ল। পাপা বহুত দূৰ গ'লগৈ। মই অকলে অকলে আহি আছোঁ টুকুট টুকুট টুকুটকৈ। এইবোৰ যে চব বকুল গছ, এইবোৰ চব বকুল গছ, চব বকুল গছ, বকুল গছ। কৃষ্ণ প্ৰভু, সেয়া তোৰণেদি সোমাই আহিছোঁ। এয়া হৈছে সন্মুখত যে আছে, এই ভাগেই হৈছে মেইন নামঘৰ ভাগ। ইয়াতেই থাপনা ভাগ আছে, ইয়াতেই চাকি বন্তি জ্বলোৱা হয় আৰু ইয়াতে মানে শৰাই লোৱা হয়। সকলোখিনি এই নামঘৰ ভাগতে হয়। আৰু ইয়াত যে ভকতসকলে পাপাৰ লগত কথা পাতি আছে, তেওঁলোকে আচলতে ভেটিৰ বিষয়ে যিখিনি নজনা কথা সেইখিনি তেওঁলোকে অলপ হ'লেও বুজাই দিবলৈ চেষ্টা কৰে। মোৰ সেইখিনি ৰেকৰ্ডিং কৰা নহ'ল, কাৰণ সেই দেওবাৰ দিনাখন বহুত বেছি মানুহ হৈছিলে, তেওঁলোকৰো খৰধৰ হৈছিলে। তথাপিতো তাৰ মাজতে তেওঁলোকে অলপ হ'লেও বুজাবলৈ চেষ্টা কৰিছে। ভেটিভাগনো কেনেকৈ মানে হ'ল, কি হয় তাত, কি কাৰ কেনেকৈ কি হৈছিলে, গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰে। সেয়া নামঘৰত আমি চাকি জ্বলালোঁ। জ্বলাই আহি এই ভাগ হৈছে ভেটি। এয়া এগছ মেইন ডাঙৰকৈ চাকি জ্বলাই থোৱা আছে, দেখিছেনে এই ভাগ। আৰু ভেটিত মানুহে এনেকৈ নিমখ দান দি চাকি জ্বলায়। আৰু এয়া যে দেখিছে, এই ভাগেই হৈছে মূল ভেটিভাগ। এই ভেটিভাগ সকলোৱে মানে কোৱা শুনোঁ যে 3 পাক বা 7 পাক ঘূৰিব লাগে। ময়ো এনেকৈ ঘূৰোঁতে আপোনালোকক দেখাবলৈ অলপমানকৈ চেষ্টা কৰিছোঁ। এয়া এপাক সম্পূৰ্ণ হ'ব হৈ গ'ল, দেখিছেনে? আমি আমাৰ গন্তব্যস্থান পাবলৈ খন্তেক মাত্ৰ দূৰত্ব। এইখিনিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম, শেষলৈকে লৈ যাওঁ। নাম গাই আছে, শুনিছে নাই বাৰু আপোনালোকে? কৃষ্ণ প্ৰভু। এইখিনিতে এক ৰাউণ্ড পূৰা খতম। এইখিনিৰ পৰা আৰম্ভ কৰিছিলোঁ, এইখিনিতে খতম। কৃষ্ণ কৃষ্ণ। আকৌ আমি 2 ৰাউণ্ড মাৰি লওঁ দেই। নামঘৰৰ এইফালেদি যায়, এফালেদি সোমাই চাকি দিয়েগৈ। আমি আচলতে গৈ আছোঁ, কিয় গৈ আছোঁ কৈছোঁ। চাকি যে দিলোঁ, চাকি দি যিখন থাল দিছিলে দোকানৰ পৰা, মানুহগৰাকীয়ে কৈছে, সেইখন দেখাই দিছোঁ। মানুহগৰাকীয়ে কৈছে কি যে থালখন লৈ আহিবা, ঢেৰ মানুহ আহি থাকে ন, থালখন লৈ আহি দি দিবা দেই, তোমালোকে নামত যদি বহা থালখন দি যাব। সেইকাৰণে আমি থালখন দিওঁ আহোঁ। আৰু লগতে পাপালৈ পাপাৰ লগৰ কোনোবা এজনে ফোন কৰিছিলে। তেতিয়া পাপাই ক'লে যে আমি বৰভেটি নামঘৰলৈ আহিছোঁ ছোৱালীক লৈ। তেতিয়া তেওঁ ক'লে মোৰ হৈও চাকি এগছ দি দিবা। এতিয়া চাকি এগছো এক্সট্ৰাকৈ ল'বলৈ আমি গৈ আছোঁ। কথা হৈছে সেইটো। এয়া চাওক পৰিৱেশ, চবফালে বকুল গছ, বহুত বকুল গছ। নামঘৰত বকুল গছ থাকেই, ইয়াত বহুত বকুল গছ আছে, নিম গছ আছে। বহুত ধুনীয়া পৰিৱেশ। মই এতিয়া মুখৰ আগৰ পৰা দেখাবলৈ চেষ্টা কৰিম। এতিয়া ইফালৰ পৰা অলপ অলপ দেখাই আছোঁ, গৈ আছোঁ।
এতিয়া নামঘৰৰ ভিতৰত বহি আছোঁ, এতিয়া প্ৰসাদ দিব লাইনকৈ মানুহ কৰি আছে। বজায় দেখিছে খুব ধুনীয়া এভাগ নামঘৰ আজি আপোনালোকক মই দেখুৱালোঁ বৰভেটি নামঘৰ আৰু আজি ভিডিঅ'টো যদি চাই সকলোৰে ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব শেষত সকলোকে ধন্যবাদ।